গাইজ ওয়েলকাম মাই ইউটিউব চেনেল আৰু আজি আপোনালোকক দেখাম আমাৰ বাৰীৰ পিছফালে থকা কিছুমান বস্তু কি আছে দেখাম বাৰু। আৰু প্ৰথমে আহি প্ৰথমে দেখা পালোঁ যে হাঁহৰ চানাটো ইয়াত মানে গছৰ পাত খাই আছে আৰু এইডাল হৈছে আমাৰ নেমুৰ গছ আৰু ইফালে আছে তুলা নেমুৰ গছ আৰু কি আছে দেখাই আছোঁ বাৰু। আৰু ইফালে আছে আমাৰ এডাল মাকৰ গছ, মাকৰ মানে আমাৰ এডাল নহয় দুডালে আছে, কাৰণ আমি দুটা ল'ৰা সেইবাৰে দুডালে লৈ গৈছে। আৰু এতিয়া ঘৰৰ ফালে যাওঁ আৰু বহুত কিবা আছে আপোনালোক পিছত দেখাম বাৰু কেতিয়াবা। আৰু ঘৰত আহি কিনে প্ৰথমে ভাতকেইটা খাই ল'লোঁ এনেকৈ। আৰু আজি গধূলি এঠাইলৈ যাম, ক'ত যাই আছোঁ কৈ আছোঁ গাড়ী মানে আজি মানে বহুত দিন প্ৰেক্টিছত যোৱা নাই, সেইবাবে আজি চাব গ'লোঁ কি আছে কি কৰি আছে প্ৰেক্টিছত। আৰু আহি কিনে দেখা পালোঁ ইয়াতে বৰষুণ এদি আছে, তাৰপিছত ভাবিলোঁ অলপ টাইম ৰখি লওঁ, বৰষুণ যাক কমিব নেকি। তাৰপিছত আৰু বৰষুণ যাক ডাঙৰকৈ দিব ধৰিলে, তাৰপিছত অলপ দেৰিকৈ ৰখি গাইজ অলপ দেৰিকৈ মানে বৰষুণ যাক ফাইনেলি কমিল। তাত ইহঁতকেইটাও বস্তুবোৰ লৈ আহিলে ফিল্ডৰ পৰা। এতিয়াতো বৰষুণ হৈছে, কৰিব পৰা নাযাব। ইহঁতে মানে ইয়াতে ইনডোৰ জেগা এটা আছে, তাতে মানে প্ৰেক্টিছ কৰিব। আৰু প্ৰথমে ইহঁতে ৰানিং কৰি ল'লে, অলপ ফিটনেছ কৰি ল'লে। আৰু গাইজ মই এতিয়া ঘৰলৈ যাওঁ আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। ভিডিঅ'টো ভাল লাগে লাইক